সকলোলৈ জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। তো আজি যেহেতু আত্মিক জাগৰণী শিবিৰৰ শেষৰটো প্ৰগ্ৰাম হয় আজি, আৰু সেই শেষৰ দিনাই বৰষুণ বহুত বেছিকৈ আহি আছে, আৰু তাৰ মাজতে মই এখন ছাতি লৈ গীৰ্জাঘৰৰ ফালে জাৰ্ণি কৰি আছোঁ। মই আহি পাই গ'লোহে গীৰ্জাঘৰ। মই পালোহি এতিয়া গীৰ্জাঘৰলৈ, আৰু আহি দেখিছোঁ ইয়াত গোটেই পানী। এয়া চাওক, আজি গোটেই পানী হৈ আছে। এয়া আমাৰ ষ্টেচন অফিচ, এয়া পানী, এয়া পানী। ছাতি ছাতি ছাতিটো ছাতি এয়া আমাৰ মাকন। বৰষুণৰ মাজত মই ছাতি দি দিলোঁ। বেয়া লাগিছে, শেষৰটো প্ৰগ্ৰামত এনেকৈ হৈছে। আৰু মই এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। গীৰ্জাঘৰত প্ৰায় মানুহ নাই আজি। গোটেই পানী, আৰু তেনেকৈ গীৰ্জা চলি আছে। কি ক'বা, আজি গোটেই পানী হৈছে, বেয়া লাগিছে। মণ্ডলীৰ হোটেল, আৰু আজি বতৰ বেয়াৰ কাৰণে অকণমান অসুবিধা হৈছে। এয়া কি বনাব? টেকেলি পিঠা। এইফালে অকণ চাই দিয়ক। টেকেলি পিঠা বনাব, আৰু এয়া পিঠা ৰেডি কৰি থকা হৈছে। এই কুকাৰত বনোৱা হৈছে, এনেকৈ বনোৱা হৈছে ন। একাপ ল'লোঁ ময়ো চাহ, এয়া চাহ খাওঁ। আৰু মোৰ লগত এই দাদা আছে। এটি গীত গাব বিদায় সম্ভাষণত। Yeah.
আমি ইয়াৰ লগতে বাইদেউৰ লগতে আমি ছাৰক অলপ মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো আমি উপহাৰেৰে বিদায় সম্ভাষণ জনাবলৈ চেষ্টা কৰিছোঁ। আমি ইমানতে আমাৰ বিদায় সম্ভাষণ শেষ কৰিছোঁ। আমি ছাৰ বাইদেউ নিজৰ নিজৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি মণ্ডলীৰ তৰফৰ পৰা ইয়াকো ক'ব বিচাৰিছোঁ যে আজি শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান মহিলা সমিতিৰ যি মহিলা আত্মিক জাগৰণী শিবিৰ ৰামপুৰাটীয়া মণ্ডলীত অনুষ্ঠিত কৰা হ'ল। আৰু আমি সকলোৱে জানো যে ইয়াৰ আগতে 2টা তাৰিখ পষ্টপন হৈছে। প্ৰথম এটা শোণিতপুৰ বাপ্তিষ্ট খ্ৰীষ্টিয়ান মহিলা কমিটিৰ তৰফৰ পৰা হৈছিলে, আৰু এই ৰিচেণ্ট যিটো হৈছে সেইটো আপোনালোকে সকলোৱে জানে যে জুবিনৰ মৃত্যুৰ কাৰণে সেইটো পষ্টপন কৰা হৈছিলে। আৰু আমি প্ৰত্যেকে আজি প্ৰগ্ৰাম শেষ কৰি নিজৰ নিজৰ ঘৰলৈ আমি যাত্ৰা কৰিম। প্ৰত্যেকে গৈ আছে আৰু বাকী আছে। এয়া বাইদেউহঁতে যাব ওলালে আৰু বহুত গ'ল। তো এবাৰ ওলালোঁ ঘৰলৈ বুলি, মই ওলালোঁ আৰু এয়া ভাইটি আছে পিছফালে আমাৰ গোটেই মহিলা টীম। এয়া এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা।